Hey everyone, good morning and welcome back to my another mini vlog. আজি ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি গা পা ধুই ফ্ৰেছ হৈ পূজা পাঠ কৰি ব্ৰেকফাষ্টো কৰিলোঁ। এতিয়া ইটো সিটো ঘৰৰ কামত লাগি আছোঁ। মই সোনকালে উঠাৰ কাৰণে ল'ৰাকেইটাও সোনকালে উঠিলে আৰু সেয়া সিহঁতে বিচনাতে খেলি আছে। আজি ৰাতিপুৱা দেখিছোঁ ৰ'দজাক খুব কাৰাকৈ ওলাইছে, সেইকাৰণে কালি ৰাতিয়ে ধুই থোৱা কাপোৰকেইটা এতিয়া লৰালৰিকৈ বাহিৰলৈ উলিয়াই দিছোঁ। ভিতৰলৈ আহি কাৰেঙক যেনে তেনে শুৱাই মেলি লৈছোঁ, কাৰণ আজি গোটেই ঘৰৰ কামখিনি ময়ে কৰিব লাগিব। আজি এটা চেলেঞ্জিং ডে ফৰ মি, কাৰণ আজি আমাৰ বাইদেউগৰাকী যিগৰাকীয়ে মোক ঘৰুৱা কামত সহায় কৰে তেওঁ ছুটি লৈছে। তেখেতলোকৰ ঘৰত আজি সকাম আছে, সেইটো কাৰণে আজি তেওঁ নাহে। ছানডে হোৱাৰ কাৰণে অৱশ্যে অকণমান অসুবিধা হৈছে, কাৰণ আজি এখেতৰো অফিচ অফ আছে, সেইকাৰণে দুইজনে লগ লাগি কৰিম আৰু যেনে তেনে। প্ৰেগনেণ্ট হোৱাৰ পৰা ডেলিভাৰী হোৱালৈকে মই ঘৰত তেনেকৈ অকলশৰে থকাই নাই। ঘৰত কোনোবা নহয় কোনোবা আছেহি, আহি মা আছেহি, শাহু আছেহি, খুৰী শাহু থাকিলে, তাৰপিছতে বাইদেউটো সদায় থাকেই। সেইকাৰণে কামবিলাকো সদায় ভাগ বতৰা কৰিয়ে কৰা হৈছে। আজি কিন্তু একেবাৰে সকলোবোৰ কাম নিজেই কৰিব লাগিব। অৱশ্যে এনেকৈ কাম কৰা মোৰ অভ্যাস নথকা নহয়, আগতে প্ৰায়বোৰ কাম মই অকলেই কৰোঁ, কিন্তু এতিয়া কাৰেংমানা থকাৰ কাৰণে অকণমান কথাটো বেলেগ হৈছে। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা বাচনকেইটাও ধুই ল'লোঁ। আজি অৱশ্যে মই ব্ৰেকফাষ্ট বনোৱা নাই। কালি পিছবেলা পায়স বনাইছিলোঁ, সেইখিনিকে ধুনীয়াকৈ ৰাতিপুৱা গৰম কৰি চাহৰ লগত খালোঁ। হাজবেণ্ড গৈছে বজাৰলৈ দেওবৰীয়া বজাৰ কৰিবৰ কাৰণে। সেনেকুৱাতে ভাবি আহি গ'ল, যিগৰাকীয়ে আমাৰ কাৰেঙক এমাহমান ধৰি মালিচ কৰি আছে। ইফালে কাৰেঙৰ মালিচ হৈ আছে আৰু ককায়েকে দেখিছেনে মাটিত বাগৰি মেলি কিনো ভায়েকৰ লগত ধেমালি কৰি আছে। আজি হেনো এখেতে কিবা বজাৰত ঘৰুৱা অসমীয়া কিবা থলুৱা শাক পাচলি পালে, সেইখিনিকে মোক চাবলৈ মাতি আছে আৰু মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। সেয়া হৈছে বেতগাজ। আপোনালোকে নিশ্চয় বহুতে খাই পাইছে, কিন্তু যিসকলে খোৱা নাই, এইটো এটা তিতা চব্জি হয়, বেতৰ কোমলীয়া মানে কুঁহিটো হয়। আৰু এইবিলাক ৰঙালাও, ঔটেঙা আৰু কিবাকিবি বজাৰ কৰি আনিছে। আৰু এটা বিশেষ বস্তু আনিছোঁ বুলি কৈছে, সেইটো হৈছে তিতা ভেকুৰী। এই তিতা ভেকুৰীটো মই আলুৰ লগত পিটিকা কৰি খাই ভাল পাওঁ, মানে মই তিতা খাই ভাল পাওঁ আৰু। কাৰেঙৰ মালিচ কৰি গা পা ধুই হৈ গ'ল। কিয় জানো আজি গা ধুওঁতে আমনি কৰিলে, সেইকাৰণে তাৰ কাপোৰকেইটা ময়ে পিন্ধাই দিলোঁ। ৰুমটো ঠিক ঠাক কৰি এটাইছোঁহে, আমাৰ ল'ৰা আৰু ওচৰৰে এইকেইটা বান্দৰ সেনা লগ লাগি গোটেই মোৰ ৰুমত বস্তু বাহিনী পেলাই খেলি মেলি কৰি আজৰি। কি কৰিব, উপায় নাই আৰু, ল'ৰা ছোৱালী এনেকুৱাই। আনফালে হাজবেণ্ডে বজাৰখিনি সামৰিলে আৰু আজি কি বনাম সকলোবিলাক কাটি মেলি ধুই মেলি মোক যোগাৰ কৰি দিছে বনাবৰ কাৰণে। এতিয়া এইখিনি মই বনাই লওঁ। এখেতৰ আজি ডাঙৰ ডিউটি পৰিছে। ল'ৰাই হেনো গান শুনিলেহে থাকে, নহ'লে আমনি কৰি আছে। সেইকাৰণে একদম চকীতে তাবলা বজাই বজাই কাৰেঙক গান শুনাই আছে। সি গানটো গাই থাকিলে ধুনীয়াকৈ থাকে আৰু গানটো বন্ধ কৰি দিয়াৰ লগে লগে আমনি কৰে। শেষত ডাঙৰ ল'ৰাটো গা পা ধুৱাই ল'লোঁ আৰু নিজেও ফ্ৰেছ হৈ ল'লোঁ। এবাৰ ভাত খাওঁগৈ। এইখন আজি আমাৰ দুপৰীয়াৰ থালি, ভোল, আলু, বিলাহী, মাছৰ জোল, মাছ ফ্ৰাই, ফেচবিনৰ ভাজি, অকণমান চালাড, নেমু আৰু ভাত। এতিয়া ভাত খাওঁ আৰু আপোনালোকৰ পৰাও বিদায় লওঁ। মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু আমাক এনেদৰে মৰম দি যাব। তেনেহ'লে আহোঁ।